राजीव ब्रह्मआ लाफिकुल इस्लामखौ बुथारदों होनना बिबुंथि खालामना हाग्रामा महिलारिखौ ब्लेकमेल खालामदों बीपीएफ बिजाथि रूपम राया। आबामसुनि आफादगिरि लाफिकुल इस्लामनि बुथारनायनि सायाव बीपीएफनि दैदेनगिरि आरो बीटीसीनि ईएममोन राजीव ब्रह्मआ बीटीसीनि रायजोफोरा माब्लाबाबो बायजोनि बिजाथिनो भट होआ होनना बिबुंथि खालामो बावखुंग्रि विधानसभा बियाबनि उदां बिजाथि पृथ्वीराज नारायण देबमेसा। बर' हारिनि दैदेनगिरिखौ लाजि फोनांनायनि थाखाय बीपीएफनि बिजाथि रूपम रायखौ मैखोम सोंखारिदों पृथ्वीराज मेसदेबा। বিপিএফৰ প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰায়ে হাগ্ৰামা মহিলাৰীক হত্যাকাৰীৰ কমাণ্ডাৰ বনাই দিলে। হাগ্ৰামা মহিলাৰী এণ্ড কোম্পানী হাগ্ৰামা মহিলাৰী বাহিনীক বিপিএফৰ প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰায়ে আজি মাৰ্ডাৰাৰ হত্যাকাৰী সজাই দিলে। ৰূপম চন্দ্ৰ ৰায়ে যোৱাকালি ক'লে যে ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াই বিপিএফৰ প্ৰাক্তন নেতা বিএলটিৰ এজন জ্যেষ্ঠ নেতা ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াই লাফিকুল ইছলামৰ হত্যা কৰিছে। এবিএমচুৰ সভাপতি লাফিকুল ইছলামক ৰাজীৱ ব্ৰহ্মই হত্যা কৰা বুলি যি ৰূপম ৰয়ে ক'লে কেম্পেইনিঙত গৈ মিডিয়াৰ আগত, এইটো স্পষ্টভাৱে তেওঁ কি বুজাইছে? তাৰ মানে ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াই হাগ্ৰামাৰ নেতৃত্বত থাকোঁতেই হাগ্ৰামাৰ কমাণ্ডত আৰু হাগ্ৰামাৰ ডাইৰেকশ্যনতে লাফিকুল ইছলামক হত্যা কৰিছিল নেকি? আচলতে ৰূপম ৰায়ে বিপিএফৰ প্ৰাৰ্থী নহয়। ৰূপম ৰায় যে নাঙলৰ বা বিপিএফৰ ডাইৰেক্ট কেণ্ডিডেট নহয়, এইটো ৰূপম ৰায়ৰ ভাষ্যই নিজে প্ৰমাণ কৰি দিলে। ৰূপম ৰায়ে নিজে ক'লে যে ৰাজীৱ ব্ৰহ্মই লাফিকুল ইছলামৰ হত্যা কৰিছে। ৰাজীৱ ব্ৰহ্মই যি সময়ত লাফিকুল ইছলামৰ যদি হত্যা কৰিছে, সেই সময়ততো ৰাজীৱ ব্ৰহ্ম বিপিএফৰ লগতেই আছিল। 2020 চনলৈকে ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া বিপিএফৰে MCLA আৰু EM আছিল। তো ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াই যদি লাফিকুল ইছলামক হত্যা কৰিছে, মই যদি বুলি কৈছোঁ দেই, মইতো আৰু কোৰ্ট নহয়, মইতো আৰু আইন কানুন নহয়। লাফিকুল ইছলামক যদি ৰাজীৱ ব্ৰহ্মই হত্যা কৰিছে, তেতিয়াহ'লে হাগ্ৰামা মহিলাৰীৰ লগতেতো তেতিয়া ৰাজীৱ ব্ৰহ্মই আছিল। তাৰ মানে কি, ৰূপম ৰায়ে আজি বিপিএফৰ কৰ্মীবিলাকক ব্লেকমেইল কৰিছে। ৰূপম চন্দ্ৰ ৰায়ে আজি বড়ো জাতিক ব্লেকমেইল কৰিছে। ৰূপম চন্দ্ৰ ৰায়ে আজি হাগ্ৰামা মহিলাৰীক ব্লেকমেইল কৰিছে। ৰূপম চন্দ্ৰ ৰায়ে আজি বিপিএফক ব্লেকমেইল কৰিছে। আৰু ব্লেকমেইল কৰিবৰ কাৰণে বড়ো জাতিক ডেম কেয়াৰ কৰি ব্লেকমেইল কৰিবৰ কাৰণে ৰূপম ৰায়ে আজি কৈছে যে ৰাজীৱ ব্ৰহ্মই লাফিকুল ইছলামক হত্যা কৰিছে। কাৰণ চবেই জানে যে যি সময়ত লাফিকুল ইছলামৰ হত্যা হৈছিল, সেই সময়ত ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া বিপিএফৰে EM আছিল, কাৰ্যবাহী সদস্য আছিল, হাগ্ৰামা মহিলাৰীৰে বিপিএফ দলত আছিল। তাৰ মানে ৰূপম ৰায়ে এইটো কৈ কি বুজাব বিচাৰিছে যে এতিয়াই তেওঁ দেখুৱাই দিছে হাগ্ৰামাক যে হু ইজ হাগ্ৰামা মহিলাৰী। মই হাগ্ৰামা মহিলাৰীক কেয়াৰ নকৰোঁ বুলি ৰূপম ৰায়ে কালি দেখুৱাই দিলে ৰাজীৱ ব্ৰহ্মই লাফিকুলক হত্যা কৰাৰ কথা কোৱা বুলি কৈ। তাৰ মানে ৰূপম ৰায়ে আগন্তুক দিনত নিৰ্বাচনত বিজয়ী হ'লে তেওঁ যে বেলেগ দলত জাপ মাৰি গুচি যাব, ৰূপম ৰায় ইলেকশ্যন জিকিলে তেওঁ যে নাঙলত নাথাকে, তেওঁ যে হাগ্ৰামা মহিলাৰীক ব্লেকমেইল কৰিব, এইটো ৰূপম ৰায়ে নিজে কালি প্ৰমাণ কৰি দিলে। যাৰ কাৰণে তেওঁ জানি শুনি এইটো কথা কৈ দিলে যে ৰাজীৱ ব্ৰহ্মই বা BLTয়ে লাফিকুল ইছলামক হত্যা কৰিলে। কাৰণ সেই সময়ত ৰাজীৱ ব্ৰহ্মইটো বিপিএফ দলৰে EM হৈ আছিলে আৰু BTCৰে তেওঁ BLT আৰু BPFৰ নেতা আছিলে। তো গতিকে আজি বড়ো জনগোষ্ঠীয় ৰাইজৰ লগতে BTCৰ জনগোষ্ঠী ৰাইজে, BTCৰ সকলো জনগোষ্ঠীয় ৰাইজে বুজি পালে যে ৰূপম ৰায় BPF বা নাঙলৰ প্ৰাৰ্থী নহয়। তেখেতক কি কাৰণে BTCৰ বাহিৰৰ পৰা বঙাইগাঁও জিলাৰ পৰা টানি আনি BTCক ধ্বংস কৰিবৰ কাৰণে, BTCৰ 6ষ্ঠ অনুসূচী 6 শিডিউলৰ ধ্বংস কৰিবৰ কাৰণে তেওঁক ইয়াতে কোনোবাই দুষ্কৃতিকাৰী থাৰ্ড পাৰ্টিয়ে আসাম ৰাজনীতিৰ পৰা বা আসাম পলিটিক্সৰ পৰা BTCৰ ৰাজনীতিক ধ্বংস কৰিবৰ কাৰণে, 6 শিডিউলক ধ্বংস কৰিবৰ কাৰণে ৰূপম ৰায়ক মহৰা হিচাপে